নমস্কাৰ দোস্ত, কি খবৰ? মোৰ এটা অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা অন্য ভিডিঅ' দেখাব टाइट हुआ होएगा अभी तो रुको जरा। আৰম্ভ কৰি দিলোঁ, দেখা পাইছে আপোনালোকে। আৰু আজি আমি কাটিবলৈ গৈ আছোঁ অঞ্জলি গছ আৰু অঞ্জলি কাটি আছোঁ, আপোনালোকে দেখা পাইছে। এই গছজোপা আচলতে কি বনোৱা হয় সেই সকলোখিনি মই আপোনালোকক জনাই আছোঁ। আৰু চাওক আপোনালোকে কেনেকৈ কাটি আছোঁ, মানে কি কাটিবৰ কাৰণে বহুত অসুবিধা হয়। এইটো মেচিনে কটা হয় গছজোপাৰ নাম অঞ্জলি গছ। মানে চাওক আপোনালোকে দেখা পাই আছে। আৰু বহুতে মোক কমেণ্ট কৰি সুধি আছে যে দাদা আপোনাৰ ভিডিঅ' কিয় ইমান দিন দিয়া নাই, মানে দিবৰ কাৰণে। আৰু কি হয় মানে কমেণ্টবিলাকো মই ৰিপ্লাই কৰিব পৰা নাই। হিন্দী অসমীয়া বহুত ভ্লগে, মই হিন্দী ভ্লগো বনাওঁ, অসমীয়া ভ্লগো বনাওঁ। আপোনালোকে চাব, এইটো কোনো ভ্লগ নহয় আচলতে। মই আপোনালোকক দেখাবলৈ গৈ আছোঁ যে কি গছ কাটিছোঁ। আৰু মানে এইজোপা অঞ্জলি গছ দেখা পাইছে, মানে বহুত মেহনত হয়। এজোপা গছ দিয়াওঁতে বহুত টাইম লাগে। আৰু গতিকে গোটেই সম্পূৰ্ণখিনিবোৰ আপোনালোকক দেখাব নোৱাৰোঁ, যিহেতু বহুত সময় লাগে গছজোপা কাটোতে। এজোপা গছ কাটোতে 2-3 ঘণ্টা সময় লাগে। আৰু 2-3 ঘণ্টাটো আপোনালোকক ইমান লংকৈ ভিডিঅ' দেখাব নোৱাৰোঁ, গতিকে অলপ শ্বৰ্টকৈ দেখাইছোঁ। এই গছবিলাকে বনায় মানুহৰ ঘৰ, দৰ্জা, খিৰিকী, এনেকৈ দি কৰি বিচনা, পালেং, বহুত কিবাকিবিয়ে বনায়। আৰু এইবিলাক গছ আমি এতিয়া বৰ্তমান মই কাটি আছোঁ, কেৰেলাত কাটি আছোঁ। যিহেতু কেৰেলাতে এইটো বেছি বিজনেছ চলে। চাওক আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব, কমেণ্ট কৰিব। আৰু ঠাইবিলাক কেনেকুৱা লাগিছে জনাব। আৰু যদি কোনোবা নতুনকৈ দেখা পাইছে, পাইপ আছে, বহুত মানে ডেঞ্জাৰ হয়, চেনেলবোৰ ছাবস্ক্ৰাইব কৰিলে সেইটো ৰাস্তাতে পেলাই দিয়া হয়। লগতে বেল আইকনটো অন কৰি ল'ব। মই আহিবলগীয়া নতুনকৈ ভিডিঅ' তেনেকৈ বহুত চাফা কৰি ল'বলগীয়া হয়, চাফা কৰি কাটিবলগীয়া হয়। মানে বহুত মেহনত আৰু গম পাইছেই চাগে। জেগাবিলাকো তেনেকৈ বহুত কম কাটিবলগীয়া হয়। গোটেইখিনি আপোনালোকক দেখাব পৰা নাই ভিডিঅ'টো, সেইটো মানে সমস্যা। ইমান বহুত লং হৈ যায়, গতিকে ভিডিঅ'টো দেখাবৰ কাৰণে অলপ শ্বৰ্টকৈ দেখাই আছোঁ আপোনালোকক। চাওক আপোনালোকে। আৰু আপোনালোকৰ ইমান ধুনীয়া কমেণ্ট আহে, কমেণ্টবিলাকৰ কাৰণে বহুত ভাল লাগিছে। যিহেতু ভিডিঅ' দিবৰ কাৰণে উৎসাহ যোগাইছে আপোনালোকে। আৰু আপোনালোকৰ কাৰণে ভাল নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। ধুনীয়া কমেণ্ট দি আছে আপোনালোকে। আৰু চাওক আপোনালোকে। আৰু বহুত দেখাবলগীয়া আছিলে আপোনালোকক, যিহেতু দেখাব নোৱাৰিলোঁ, সময়টো বহুত কম। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিব গৈ আছোঁ।
কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু লগতে আপোনালোকে মোক জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' পালে আপোনালোকক ভাল লাগে এটা সুন্দৰ কমেণ্ট কৰি যাব ভিডিঅ'টো সকলোকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ লগ পাই আছোঁ নতুন এটা ভিডিঅ'